program পড়িলো বিশেষকৈ ইমপ্লিমেন্টেশন অফ ডিএমআইটি আৰু ইন্স্যুরেন্সৰ কথাটো লৈ আজি আমাৰ বতৰটো ভাল হৈছিল তো আমি গোটেইখিনি এক্সপ্লেনেশ্যন কৰিলো। মই প্ৰথম ধন্যবাদ জনাইছোঁ প্ৰবোধ বড়ো ডাঙৰীয়াক যিজনে এনডিএফবিক এনেকৈ বুঝাই পেলাই ইমান মহান মানৱময় বুলি কম এনডিএফবিক জংগলৰ পৰা লৈ আহি আজি আমাৰ সাৰেণ্ডাৰ কৰাই বড়োলেণ্ডৰ যিটো শান্তি প্ৰতিষ্ঠা কৰিছে মই ঈশ্বৰক তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁ দীৰ্ঘজীৱী হওক। আজিলৈ আলফা সমস্যা সমাধান কৰিব পৰা নাই কিন্তু আমাৰ এনডিএফবি বিৰুদ্ধ আলফাতকৈ 3 গুণে ডেঞ্জাৰাছ ইহঁতক যে কেনেকৈ লৈ আহি আজি শান্তি প্ৰতিষ্ঠা কৰিছে সেইফালৰ পৰা আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু প্ৰবোধ বড়ো পাছাৰে আমাক যিখিনি সমস্যাৰ কথাটো ক'লে এই সমস্যাখিনি এডুকেশ্যনৰ সমস্যা যিটো এইখিনি আপোনালোকে চাব লাগিব আমাৰ কমিটিখিনি গঠন কৰি দিছে। তো গতিকে এই কমিটিখিনিয়ে আমি পৰাপক্ষে যিমানখিনি পাৰোঁ আমি সমস্যা সমাধান এনি প্ৰব্লেম অফ দ্য ইনষ্টিটিউশ্যন স্কুলত বা এল পি স্কুলৰ পৰা আপোনাৰ কলেজ লেভেল ইউনিভাৰ্চিটি লেভেললৈ কিবা যদি সমস্যা আছে আমি সমাধান কৰিম। আৰু ইতিমধ্যে আমাৰ ৱেবছাইট ইমেইল দিয়া হৈছে গতিকে এই ইমেইলত আপোনালোকে ইনষ্টিটিউশ্যনৰ হেড অফ ইনষ্টিটিউশ্যন লিখিব আৰু আমি একৰ্ডিংলি আমি সমস্যাবিলাক সমাধান কৰিছোঁ। এনি সমস্যা গতিকে আমি এতিয়া কোনো অফিচাৰৰ ওপৰত নিৰ্ভৰ নকৰোঁ। বিটিচিৰ মংগলাৰ্থে আমি য'ত যি পৰ্যায়ত যাব লাগে আমি যাম। আমি চব শিক্ষক সমাজ ওলাই আহিছোঁ আমি এনেই বহি থকা নাই। দেখিলোঁতো আমাৰ কিছুমান অফিচাৰ আছে BA পাছ কৰি ACS হৈছে বা IAS হৈছে তেওঁলোকে আমাৰ ওপৰত শাসন চলায়। গতিকে আমি আৰু এইটো নামানো। এইবাৰ আমি একদম যুদ্ধংদেহী মনোভাৱ লৈ লৈছোঁ। আমি BTC উন্নয়ন কৰিম এডুকেশ্যনৰ ক্ষেত্ৰত পৰিৱৰ্তনটো দেখা পাম যি কাৰণে আমাৰ প্ৰমোদ বড়ো ছাৰে আমাক পাৰ্মিশ্যনো দিছে আৰু তেওঁৰ এই অনুমতিৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। একচুৱেলি আজিৰ প্ৰগ্ৰামত প্ৰায় 1100 হেড অফ দ্য ইনষ্টিটিউশ্যনবিলাক আজি বম্বে গুচি গৈছে কিছুমানে 1100 ইনষ্টিটিউশ্যনৰ মানুহ যোগদান কৰিছে। কিন্তু আমাৰ কোকৰাঝাৰত যোগদান নকৰিলেও আমাৰ প্লেনিংটো এনেকুৱাই কোকৰাঝাৰত গোটেই আগষ্ট মাহটো আমি DMIT টেষ্ট অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আৰু সমস্যা সমাধান এইখিনি আমি কৰাৰ কাৰণে ড'ৰ টু ড'ৰ যাম। আমাৰ প্ৰগ্ৰামটো আছে 7 তাৰিখে চিৰাং ডিষ্ট্ৰিক্ট আৰু 9 তাৰিখে কোকৰাঝাৰ এণ্ড তামুলপুৰ এণ্ড কোকৰাঝাৰ নহয় তাতে অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম। ইয়াৰ পিছতে আমাৰ 13 জুলাইৰ পৰা 21 জুলাই আমি বাহৰ পাতিম DMIT টেষ্টৰ কাৰণে। আৰু আমাৰ ইয়াৰ পিছতে আমি তামুলপুৰ বাক্সা ইয়াৰ পিছত চিৰাং লাষ্টত আমি কোকৰাঝাৰ কৰিম। জুলাইৰ 14 পৰা 31 আগষ্টলৈ অভিভাৱকসকলে বহুত ভাল পাইছে। আমি কৈছোঁ DMIT 100% নহ'বও পাৰে বাট 95% এইটো চিয়'ৰ। গতিকে কাৰণ তেওঁলোকৰ কোনো পইচা খৰচা কৰিব নালাগে BTC গভৰ্ণমেণ্টে বিয়াৰ কৰি আছে গতিকে এইখিনি তেওঁলোকে খুব খুচি হৈছে আৰু ৰেছপন্স বিৰাট ভাল হৈছে। আৰু এটা হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো কলেজৰ ইঞ্চুৰেঞ্চ যিটো 5 লাখকৈ এইটো পাব তেওঁলোকে এক্সিডেণ্টেল বেনিফিট আৰু ডেথ বেনিফিট এনেকুৱাই পাই যাব 5 লাখ টকা।